Assalamualaikum and hi everyone, welcome back to Sabira Axomiya vlogs. তো আজি হৈছে শনিবাৰ আৰু ইহঁতি তিনিটাই গৈছে ডান্স ক্লাছ। আজি আয়নৰ স্কুল বন্ধ আছে। আয়নৰ স্কুল বন্ধ হৈছে মানে আজি 7ৰ পৰা 10লৈকে স্পৰ্টছ ডে আছে সিহঁতৰ। তো সেইটো কাৰণে বাকীখিনি মানে কি 6ৰ পৰাই খোলাই থাকে, 5লৈকেতো ছেটাৰডে ছানডে বন্ধ হৈ থাকে। তো আয়ন 6ত আছে, তো সেইটো কাৰণে তাৰ অকল ক্লাছটো বন্ধ। তো সি ক'লে মানে তাক মই ভাবিলোঁ কি নহয় ভনীয়ে মানে ইনাই ডান্স ক্লাছ গৈছে, তো তুমি লগতে যোৱা বহি থাকিবা আৰু আমিও মানে কাম এটা আছে এওঁ সিহঁতৰ মানে থ'বলৈ গৈছে, বেছি দেৰি হোৱা নাই, 12:10 হৈছে। আজি অকণ যাওঁতে দেৰি হ'ল, এওঁৰ অফিচৰ কিবা কাম দুটামান আছিলে। তাৰপাছতে সেইটো কাৰণে মানে ময়ো ওলাইছোঁ এওঁৰ লগত অফিচলৈ যাবলৈ কাৰণে। আৰু অফিচলৈ কিহৰ কাৰণে যাবলৈ ওলাইছোঁ মই দেখাই দিছোঁ ৰ'ব। তো অফিচলৈ এই বস্তুটো দিবলৈ যাবলৈ ওলাইছোঁ। এইটো হৈছে UPS, সৰু UPS হয়। এইটো লকডাউনৰ সময়ত কৰোণাত যেতিয়া ৱৰ্ক ফ্ৰম হোম ষ্টাৰ্ট কৰিছিলে, যেতিয়া কৰোণা ষ্টাৰ্ট হৈছিলে তেতিয়াই দিছিলে এমাহৰ নহয়, এসপ্তাহ দুসপ্তাহৰ ভিতৰতে দিছিলে। কিন্তু এইটো আমাৰ ইউজ কৰা নহ'লে, যিহেতু মানে আমাৰ ঘৰত অলৰেডি UPS আছিলে। তাৰপাছতে তেওঁৰ তলত যোনে কাম কৰিছিলে, আণ্ডাৰত ছোৱালী এজনী আছিলে, তাইক দিছিলে। তাই 1 বছৰমান ইউজ কৰিলে। তাৰপাছতে যোৱা বছৰে তাই দিলে, কিন্তু আমি অফিচত ঘূৰাবলৈ চেষ্টা কৰি আছোঁ, লোৱা নাছিলে। তাৰপাছতে এইকেইদিনৰ ভিতৰতে সিহঁতি মাতিলে। তাৰপিছত ক'লে কি মই শনিবাৰে যাব পাৰিম, শনিবাৰে উইক অফ থাকে যিহেতু, এওঁ ছেটাৰডে ছানডে বন্ধ থাকে। তো সেইটো কাৰণে সেই দিবলৈ যাব, লগতে ময়ো যাম। এইটো অফিচত দি থৈ আহিম, এইটো অফিচৰে হয়। আৰু যদি বাই চান্স নিদিয়ে তাৰমানে চেলেৰীৰ পৰা কাটিব পইচাটো, সেইটো কাৰণে। আৰু আমাৰ মতলব ইউজো নাই, কেলৈ কি এইটো আমি ইউজ কৰাও নাছিলোঁ। যিহেতু আমাক দিছিলে লকডাউনৰ সময়ত চবতে যেনেকৈ মানে লেপটপ দিছিলে, হেডফোন দিছিলে, আৰু লগতে মানে UPS দিছিলে যাৰ ঘৰত UPS নাছিলে। কিন্তু হাজবেণ্ডে আছে বুলি দিছিলে UPS, কিন্তু তথাপিতো হাজবেণ্ডৰ নামত আহি গৈছিলে। তো অহাৰ পাছত হাজবেণ্ডে বেলেগ এজনী ছোৱালীক সহায় কৰি দিছিলে, হেল্প কৰি দিছিলে। তাৰপিছত তাই ৰিটাৰ্ণ কৰি দিলে। তাইও এতিয়া ৱৰ্ক ফ্ৰম হোম নাই, শেষ হ'ল, ঘৰৰ পৰা যিহেতু কাম শেষ হ'ল চবৰে। তো সেইটো কাৰণে ৰিটাৰ্ণ কৰিব লগা হৈছে। এতিয়া আমি ৰিটাৰ্ণ কৰি দিম। ঘৰত পৰি থাকিলে এনেই পইচাটো কাটিব, আমাৰ দৰকাৰো নাই। আৰু এইফালে চাওকচোন কিমান আমনি কৰি থাকে নহয়, খাবলৈ নিদিয়ালৈকে আমনি কৰি থাকিব। ৰাতিপুৱা এবাৰ দিলোঁ বিস্কুট 2খনমান, সেয়া অকণমান খালে, বাকী নাখালে, ইমান নাখায়। তাৰপিছত এতিয়া অকণমান গাখীৰ দিলোঁ, গাখীৰখিনি খালে চাগে, ৰ'ব দেখাই দিছোঁ। আৰু বাহিৰত বহুত ৰ'দ, গৰম। আমাৰ ইয়াতে গাখীৰখিনি খালে, শেষ কৰিলোঁ, খালে। চব কিমান চোকা ৰ'দ, একদম সাংঘাতিক ৰ'দ। মানে আমাৰ ইয়াত বহুত দিনৰ পৰা, মানে আজি 10-15 দিনৰ পৰা দেখা পাইছে, যিহেতু মোৰ মানে একদম কথা পাতি পূৰা ঘামি গৈছোঁ। মুখত একোৱে লগোৱা নাই, অকণমান মুখখন ফেচ ৱাছ মানে গা পা ধুই ফেলি ল'লোঁ। তাৰপাছতে মই অকণমান ছানস্ক্ৰীণ লগাই লৈছোঁ, যিহেতু বাহিৰত যাম এতিয়া। তাৰ বাহিৰে একোৱে লগোৱা নাই। আইব্ৰ' কৰিবলৈও যাবলৈ আছে, মই হাজবেণ্ডক কৈছোঁ আজি লৈ যাবা, মই আইব্ৰ' কৰিবলৈ যাবলৈ আছে। আৰু অকণমান নিউড কালাৰৰ লিপষ্টিক এটা লগাইছোঁ, বাছ সিমান। এতিয়া হাজবেণ্ডে সেইটো ড্ৰপ কৰি দিব, আমি যাম। ডান্স ক্লাছ বেছি দূৰ নহয়, ঘৰৰ পৰা 10 মিনিটমান ৰাস্তা হ'ব। আৰু যদি শিৱসাগৰৰ হয়, ধৰক দলঙৰ ওচৰৰ পৰা চেণ্ট্ৰেল মাৰ্কেট, সিমান দূৰে, বেছি দূৰ নহয় আৰু, সেইটোলৈকে কৈ দিছোঁ। তো এতিয়া আমি যাম আৰু আহিব। আৰু ভাত পানী মই বনাই থৈছোঁ, মানে প্লেইন বনাইছোঁ, বিনছ, গাজৰ আৰু ফুলকবি, আলু চালু দি পেলাই এনেকৈ প্লেইন পোলাও বনাই থৈছোঁ। আৰু অহাৰ পাছত এগ অমলেট খাই যদি কৰি দিম, নহয় পাপৰ খাই যদি যি খায় আৰু, যি খাম বুলি ক'ব সেইটোকে কৰি দিম। এতিয়া আহিলে ওলাই যাব আৰু, বাকী কাম হৈ গ'ল চব মোৰ। অকল কাপোৰখিনি লগাবলৈ আছে ৱাশ্বিং মেচিনত, তো আহিলে লগাম। আহিলে নেকি, নহয় বেলেগ কোনোবা। আৰু যিটো ইনায়ৰ বাৰ্থডে পাইছেহি, ইনায়ৰ বাৰ্থডে আছে বুধবাৰে, এইটো বুধবাৰে 6 ছেপ্টেম্বৰ দিনাখন। আৰু কালি ঘৰত দোৱা এখন কৰাম, যিহেতু মানে মোৰ আব্বাৰ মানে 4 বছৰ হ'ব, তেওঁ ঢুকুৱা 4 বছৰ হ'ব অহাকালি 3 ছেপ্টেম্বৰ। তো কালি জোনাবক মাতিছোঁ, দুপৰীয়া জোহৰৰ বাটতে দোৱা কৰাম। আৰু নিজেও যিমান পাৰোঁ তো আল্লাহত পঢ়ি আছোঁ বাৰু, কিন্তু তথাপিতো জোনাব মাতি এনেই দোৱা কৰালে এখন ভাল লাগে। তো কালি আহিব ইমাম চাহাব, তাৰপিছতে দুপৰীয়া জোহৰ সময়তে দোৱা কৰি পেলাই যাব আৰু। যাবা হেল যাম, এতিয়া ওলাই যাম, ঘৰত সোমাই থাকিলে দিগদাৰ হ'ব। নাই ইয়াত নাই খেলিবলৈ। বলটো কি কৰিলি খেলিবলৈ, হা? বল এটা দিছিল নহয় খেলিবলৈ, ইনাই থৈ গ'ল চাগে ক'ৰবাত, মই নাজানো। বল এটা আছে, ইনাই দিলে খেলিবলৈ, প্লাষ্টিকৰে হয়। সেইটো লৈ পেলাই আহিলে এডোখৰতে থাকে, খেলে। কি জানো ক'ত ইনাই থ'লে নেকি ক'ৰবাত, ক'ৰবাত সোমালে গম নাপাওঁ। সৰু বল হয় ন, পটককৈ সোমাই যায়। এতিয়া আহিলে তেওঁ ড্ৰপ কৰি পেলাই, আৰু আমি এতিয়া গৈ আছোঁ অফিচলৈ দিবলৈ কাৰণে।
ক্লাছ ছুটি হ'ল 1 বাজি গ'ল 1:10 হ'ল 1:15 হ'বলৈ হ'ল ঘৰ গৈ আছোঁ পাই যাম আৰু এইফালে আয়ানে স্কুটি প্ৰেক্টিছ কৰি আছে মই প্ৰেক্টিছ কৰিলোঁ অকণমান তো আমি ফ্ৰেজাৰ টাউনৰ পৰা আহিলোঁ আৰু ফ্ৰেজাৰ টাউনৰ পৰা আমি আনিছোঁ কাইদাখন আমি আনিছোঁ ইনায়াৰ কাৰণে যিহেতু ইনায়াৰ কাইদা আছে মানে আয়ানৰ কাইদাখনে তাই পঢ়ি আছিলে অকণমান ফালিছিলে সেইটো কাৰণে মানে নতুন এখন আনিছোঁ আৰু এই লগত বখুৰ আনিছোঁ আগৰবাতি এইটো বহুত ধুনীয়া গোন্ধ হয় কিবা ক'ব এইটো আমি ফ্ৰেজাৰ টাউনৰ পৰা আনো বখুৰটো আনে আপুনি চব জেগাত পাবই বেংগলোৰ কিন্তু এইটো স্পেচিয়েল বখুৰ হয় এইটো চব জেগাত নাপায় কিছুমান জেগাত পায় মানে আমাৰ দোকানখন চিনাকি হৈ আছে সেইটো কাৰণে দোকানৰ মানুহজনে মানে কি স্পেচিয়েলি ৰাখি থয় আমি আহোঁতে আৰু এটা পেকেট পায় বখুৰৰ মানে সেইটো বখুৰ এইটো লুবান বুলি কয় লুবান আৰু বখুৰৰ মাজত ডিফাৰেঞ্চ এইটো আছে যে বখুৰটো মানে আপোনাৰ বেছি অকণমান বস্তুটো আপুনি ষ্ট্ৰং পাব মানে সেই মিছৱাক ষ্টিকবিলাক থাকে যে লাঠিবিলাক মিছৱাক টাইপৰ থাকে মানে গছৰ এটা ডালৰ নিচিনা থাকে আৰু লুবান মানে বস্তুটো কি আছে কি পাউডাৰটো অকণমান যদি আপুনি চলিড প্ৰিপেয়াৰ্ড হয় সেই বস্তু আৰু বখুৰ মানে কিছুমানে আপুনি একদম সেই পাউডাৰ গুড়ি নিচিনাই পায় যোনটো এটা তাৰ যোনটো মেচিন পায় তাত থৈ দিলে বস্তুটো জ্বলি পেলাই এখন গোন্ধায় আপুনি যদি চিনেমাত দেখিছে দৰগাহত সেইবোৰ বখুৰো থাকে তো আপুনি লুবানো তাত জ্বলায় বখুৰো জ্বলায় কিন্তু বখুৰৰ টাইপ বেলেগ বেলেগ আছে তো আপুনি ফ্ৰেজাৰ টাউন হওক বা শিৱাজী নগৰ या জনচন মাৰ্কেট সেইবোৰ জেগাত আপুনি বখুৰ পাব ভেৰাইটি তো আপুনি এইটো বখুৰ ফ্ৰেজাৰখন আহিলে যোনটো জামা মছজিদ আছে তাৰ ওচৰতে 145 টকা লিখা আছে কিন্তু আমাকতো তেওঁ মানে আমি তেওঁৰ পৰা আনো সেই দোকানৰ পৰাই তো সেইটো কাৰণে আমাক 100 টকাত দিয়ে এতিয়া বেলেগক কিমানত বিকে সেইটো গম নাপাম আৰু বা সিহঁতি 145 টকা নল'লে 120 টকামান ল'ব চাগে বেলেগৰ পৰা আমাৰ পৰা এতিয়া চিনাকি কাৰণে ৰেগুলাৰ কাষ্টমাৰ কাৰণে 100 টকাত লয় আৰু ল'ৰাজনে মানে কাইদাখন ক'বলৈ গ'লে ফ্ৰীকেই দিলে ইনায়াৰ কাৰণে গম পালে যেতিয়া আৰু সৰু ল'ৰা ছোৱালী ঘৰৰ কাৰণে লোৱা হৈছে তো সেইটো কাৰণে তাৰ পইচাটো নল'লে অকল বখুৰৰ পইচাটোহে ল'লে আৰু বখুৰ 3টা পেকেট আনিছোঁ মানে এপেকেট আমাৰ ঘৰৰ আৰু বাকী 2টা ঘৰলৈ পঠোৱা হ'ব এঘৰ আমাৰ মামী এওঁ মাহী এফালে পঠোৱা মাহী মানে এওঁৰ মানে মামী আৰু এটা বখুৰৰ পেকেটটো সেইটো ঘৰলৈ যাব এইটো বখুৰ পেকেট আমাৰ নিজৰ ঘৰত থাকিব তো এইটো ঘৰৰ কাৰণে এটা পাৰ্চেল ৰেডি কৰিছোঁ মোৰ ঘৰলৈ তো পাৰ্চেলটো ৰেডি হৈ গ'ল পূৰা এওঁ পেকিং কৰিছে চব কাৰ্টুন হয় কিন্তু পূৰা চেলো টেপ মানে ডাঙৰ চেলোফেন টেপটো আছে যে এইটো পূৰা মাৰি একদম আৰু পূৰা একদম বন্ধ কৰি দিছে মানে কিবা এড্ৰেছ আৰু নাম নাম্বাৰ লিখা আছে তাতো মানে পূৰা একদম চেলো টেপ ওপৰত মাৰি দিছে যিটো মানে বাইচান্স পানী চানী পৰিলেও মানে একো পেনৰ মানে মাৰ্কটো গুচি নাযায় মই আৰু এইটো মানে হেৰি হাতে নাম্বাৰতে থাকি দিছোঁ এতিয়া মিষ্টাৰ যাব পোষ্ট অফিচলৈ দি থৈ আহিব আৰু আয়ানো স্কুলৰ পৰা আহি পালেহি আৰু আহি পেলাই অকণমান ভাত বেছি নাখায় আৰু অকণমানে খায়
তো সেই ভাত খাই আছে বহুত টাইম লাগিছে ভাত খোৱাৰ টাইম লাগে তাৰ 4টা 5ত আহিছে আজি 5 মিনিট লেট নাবা 4টা বাজে আৰু ট্ৰেফিক আছিলে চাগে আৰু এইফালে হাজবেণ্ডৰ ষ্টাৰ্ট হৈ গ'ল কাম এইফালে আমাৰ টিকলিয়ে মোবাইল চাই আছে আইনলৈ পানী গৰম পানী পাতি থৈছোঁ আজি অকণ বতৰটো ডাৱৰীয়া বৰষুণ দিয়া নিচিনা মানে ৰাতিপুৱা অকণ স্কুল যাব সময়তে মানে চিপ পাইছিলে বৰষুণ কিন্তু নিদিলে আৰু তাৰপাছতে এতিয়া কাৰণে আজি দিনটো বতৰটো অলপ ডাৱৰীয়া হৈ আছে সেইকাৰণে পানী গৰম দিছোঁ বাইচাঞ্চ পৰীক্ষাও পাইছেহি আৰু গৰম ঠাণ্ডা পানী দি তোমালোকৰ ধুবলৈ দিয়া নাই আৰু যাব সিহঁতি 2টা 4টা 45ত তেতিয়ালৈকে এনে গা পা ধুই মেলি ৰেডি হৈ ল'ব আৰু আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে আৰু যদি চাই ভাল লাগিছে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেতিয়ালৈকে ষ্টে ছেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই